মৃত্যু জীৱনৰ এক চিৰন্তৰ সত্য। ৰাধেশ্যাম নামৰ এজন যুৱক আছিল। স্বভাৱতে তেওঁ আছিল অতি শান্ত আৰু চিন্তাশীল ব্যক্তি। তেওঁৰ এটা সৰু পৰিয়াল আছিল, য'ত তেওঁৰ পিতৃ মাতৃ, পত্নী আৰু দুটা সন্তান আছিল। তেওঁ সকলোকে বহুত ভাল পাইছিল। ইয়াৰ বাহিৰেও তেওঁ কৃষ্ণৰ ভক্ত আছিল আৰু সকলোৰে প্ৰতি দয়াভাৱ ৰাখিছিল। আৰ্তজনৰ সেৱা কৰিছিল, কাকো দুখ দিয়া নাছিল। তেওঁৰ এই গুণবোৰৰ বাবেই শ্ৰীকৃষ্ণ তেওঁৰ ওপৰত অতি সন্তুষ্ট হৈছিল আৰু সদায় তেওঁৰ লগত থাকিছিল। ৰাধেশ্যামে ভগৱান কৃষ্ণক দেখাৰ লগতে তেওঁৰ লগত কথাও পাতিছিল। ইয়াৰ পিছতো তেওঁ কেতিয়াও ঈশ্বৰৰ পৰা একো বিচৰা নাছিল। তেওঁ বৰ সুখী আছিল, কাৰণ ঈশ্বৰ সদায় তেওঁৰ লগত আছিল। তেওঁক পথ প্ৰদৰ্শন কৰিছিল। ৰাধেশ্যামেও কৃষ্ণক বন্ধুৰ দৰে মাতিছিল আৰু তেওঁৰ লগত তেওঁৰ চিন্তাবোৰ ভাগ কৰিছিল। এদিন ৰাধেশ্যামৰ পিতৃৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সকলো ডাক্তৰক হাতযোৰ কৰি দেউতাকক বচাবলৈ অনুৰোধ কৰিলে, কিন্তু সকলোৱে তেওঁক ক'লে যে তেওঁলোকে বেছি আশা দিব নোৱাৰে আৰু সকলোৱে তেওঁক ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ ক'লে। তেতিয়াহে ৰাধেশ্যামে কৃষ্ণৰ কথা ভাবিলে আৰু তেওঁ কৃষ্ণক মাতিলে। কৃষ্ণও দৌৰি আহিল। ৰাধেশ্যামে ক'লে, বন্ধু, তুমি মোৰ পিতৃক ৰক্ষা কৰা, তুমিতো ঈশ্বৰ। কৃষ্ণই ক'লে, বন্ধু, এইবোৰ মোৰ হাতত নাই। মৃত্যুৰ সময় থাকিলে সেয়া হোৱাটো নিশ্চিত। এই কথাত ৰাধেশ্যামৰ খং উঠিল আৰু কৃষ্ণৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। খঙত গালি পাৰিবলৈ ধৰিলে। ভগৱানেও তেওঁক বহুত বুজাই দিলে, কিন্তু তেওঁ নুশুনিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁক ক'লে, বন্ধু, মই তোমাক সহায় কৰিব পাৰোঁ, কিন্তু ইয়াৰ বাবে তুমি এটা কাম কৰিব লাগিব। ৰাধেশ্যামে লগে লগে সুধিলে, কেনেকুৱা কাম? কৃষ্ণই ক'লে, তোমাক এটা ঘৰৰ পৰা এমুঠি মাটি আনিব লাগিব আৰু মনত ৰাখিব লাগিব যে সেই পৰিয়ালত কেতিয়াও কাৰো মৃত্যু হোৱা নাই। ৰাধেশ্যামে খৰধৰকৈ হয় বুলি কৈ বিচাৰিবলৈ গ'ল। বহু দুৱাৰত টোকৰ মাৰিলে। ঘৰে ঘৰে মাটি আছে, কিন্তু এনে কোনো নাই যাৰ পৰিয়ালত কোনোবা এজনৰ মৃত্যু হোৱা নাই। কাৰোবাৰ দেউতাক, কাৰোবাৰ দাদা, কাৰোবাৰ ভাইটি, মাক, পেহী বা ভনীয়েক। দুদিন ঘূৰি ঘূৰি ৰাধেশ্যামে এনে এটা ঘৰ বিচাৰি নাপালে। তেতিয়া তেওঁ উপলব্ধি কৰিলে যে মৃত্যু এক চিৰন্তৰ সত্য। সকলোৱে মুখামুখি হ'ব লাগিব। ইয়াৰ পৰা কোনেও পলাব নোৱাৰে। আৰু কৃষ্ণৰ ওচৰত তেওঁৰ আচৰণৰ বাবে ক্ষমা খুজি তেওঁ জীয়াই থকালৈকে পিতৃৰ সেৱা কৰাৰ সিদ্ধান্ত লয়। কিছুদিন পিছত ৰাধেশ্যামৰ পিতৃৰ মৃত্যু হয়। তেওঁৰ মনত দুখ লাগে, কিন্তু ভগৱানে দিয়া সেই শিক্ষাৰ বাবেই তেওঁৰ মনটো শান্ত হৈ থাকে। তেনেদৰে আমি সকলোৱে এই সত্যটো মানি লোৱা উচিত যে মৃত্যু এক চিৰন্তৰ সত্য। তাক অস্বীকাৰ কৰাটো মূৰ্খামি। দুখ আছে, কিন্তু তাত আবদ্ধ হোৱাটো ভুল, কাৰণ কেৱল তুমিয়েই সেই দুখৰ সৈতে জন্ম লোৱাই নহয়, বৰং সেই দুখৰ সন্মুখীন হ'ব লাগিব সমগ্ৰ মানৱ জাতিয়ে। এনে সত্য গ্ৰহণ কৰি আগবাঢ়ি যোৱাটোৱেই হৈছে জীৱন। বহু সময়ত বিশেষ কোনোবা এজনৰ বিদায়ৰ বাবে আমি ইমানেই অসহায় হৈ পৰোঁ যে আমাৰ সন্মুখত থিয় হৈ থকা জীৱনটো আৰু তাৰ লগত জড়িত মানুহবোৰ আমি দেখা নাপাওঁ। এনে আন্ধাৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰে। মানুহে মৃত্যুৰ সত্যক মানি লয়। তেওঁৰ জীৱন ওজনহীন হৈ পৰে আৰু কোনো যন্ত্ৰণাই তেওঁক কেতিয়াও ভাঙিব নোৱাৰে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁ আগবাঢ়ি যায়। আপোনালোকক যদি কাহিনীখন শুনি ভাল লাগিছে, তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।